গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি যিহেতু প্ৰকাণ্ড ৰ'দ, সেয়েহে ভাবিলোঁ অকণমান আবেলি পৰত ওলাই যোৱা হওক। এটি নিৰিবিলি আৰু শান্ত পৰিৱেশ বিচাৰি দুয়োজন ওলাই আহিলোঁ আৰু এয়া আহি আমি পালোহি ধনশিৰি মুখত। সঁচাই পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু দেখিছেই নহয়, ওচৰত নদী, কহুৱা বন, শালি জালি আছে আৰু তেনেকুৱাত কিমান বেছি ভাল লাগে আপোনালোকে সকলোৱে জানি কৈ আপোনালোকক বুজাব নোৱাৰোঁ। মানুহৰ যিমান দুখ কষ্ট টেনশ্যন যেনেকুৱাই যি নহওক, এনেকুৱা এটা পৰিৱেশলৈ আহিলে এই অশান্ত মনটো শান্ত হৈ আকৌ জীপাল হৈ উঠে, নহয়নে বাৰু? আমি দুয়ো এই ঠাইডোখৰলৈ কেইবাবাৰো আহিছোঁ বিয়াৰ পাছত আৰু মোৰ সেই একেই অনুভৱ, যিহেতু বহুত বেছি ভাল লাগে আহি। আগত কেতিয়াও কেমেৰাত আবদ্ধ কৰি ৰখা হোৱা নাছিল। আজি আপোনালোককো ভাবিলোঁ অলপমান দেখাওঁ, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই।